নমস্কাৰ, মিক্সনিতা ক্ৰিয়েশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই জবা ফুলৰ পাত লৈছোঁ। জবা ফুলৰ পাতখিনি ভালদৰে ধুই লৈছোঁ। এইখিনি লগতে ফুলো লৈছোঁ। এতিয়া জবা ফুলৰ পাতখিনি ভালদৰে মই সৰু সৰুকৈ কাটি ল'ম। জবা ফুলৰ পাতখিনি মোৰ সৰু সৰুকৈ কটা হৈ গ'ল। এতিয়া এইখিনি মই মিক্সিত পিচি ল'ম। ভালদৰে পিচি ল'ম এইখিনি। এয়া জবা ফুলৰ পাতখিনি মোৰ পিচি লোৱা হৈ গ'ল। এতিয়া মই এটা বাটিত ওলাই লৈছোঁ এইখিনি। লগতে ইয়াতে মই নাৰিকল তেল ব্যৱহাৰ কৰিছোঁ। 2-3 চামুচ মই নাৰিকলৰ তেল ইয়াতে ব্যৱহাৰ কৰিম। এতিয়া মই নাৰিকলৰ তেলখিনিৰ লগত এই জবা ফুলৰ পাতখিনি ভালদৰে মিক্স কৰি ল'ম। এনেকৈ এতিয়া এই পেষ্টটো চুলিত লগাবৰ কাৰণে ৰেডি হৈ গ'ল। এই জবা ফুলৰ পেষ্টটো এতিয়া মই চুলিৰ গুৰিত এনেকৈ লগাই যাম। আপোনালোকেও এনেকৈ লগাব। এনেকৈ চুলিৰ গুৰিত লগাই যাব। এনেকৈ হেতা ফালি চুলিৰ গুৰিত লগাই যাব। জবা ফুলৰ পাত চুলিত লগালে চুলি সৰা সমস্যা বন্ধ হয় আৰু বয়সৰ আগতে পুষ্টিহীনতাৰ কাৰণে পকিব ধৰা চুলিখিনিও পকা বন্ধ হয়। আৰু লগতে চুলিখিনি লাহে লাহে দীঘল হ'বলৈ আৰম্ভ হয় আৰু ক'লা হয়। গতিকে এই পেষ্টটো আপোনালোকেও এবাৰ ব্যৱহাৰ কৰি চাবচোন। সপ্তাহত 2বাৰকৈ লগালে চুলি ঘন হয় আৰু লগতে দীঘল হয়। এয়া মোৰ মায়ে মোক চুলিত লগাই দি আছে এই পেষ্টটো। আপোনালোকে সপ্তাহত চুলিত 2বাৰকৈ তেল মাছাজ কৰিবচোন। তেতিয়া চুলি সৰা আৰু পকা সমস্যাবোৰ নোহোৱা হৈ যাব। এয়া মোৰ লগোৱা হৈ গ'ল। এতিয়া 1 ঘণ্টা শুকাবলৈ দি তাৰপিছত মই চুলিখিনি ধুই দিম। এয়া হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব।